বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰা বৰুৱাপাৰা গাঁৱক আদৰ্শ গাঁৱৰ স্বীকৃতি সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তী উপলক্ষে এই স্বীকৃতি প্ৰদান কৰিছে। আদৰ্শ গাঁওখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে। দৰং জিলাৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত বৰুৱাপাৰা গাঁৱক আদৰ্শ গাঁৱৰ স্বীকৃতি সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তী উপলক্ষে ৰাজ্যৰ প্ৰতিটো সমষ্টিত একোখনকৈ আদৰ্শ গাঁও স্থাপন কৰিবলৈ নিৰ্দেশ দিছিল কেন্দ্ৰীয় সমিতিয়ে। তাৰ প্ৰতি লক্ষ্য ৰাখি কৃষিৰ ক্ষেত্ৰত আগবঢ়া বৰুৱাপাৰা গাঁৱক আজি দৰং জিলা শাখাই আদৰ্শ গাঁৱৰ স্বীকৃতি দিয়ে। আদৰ্শ গাঁওখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে। গাঁওখন আদৰ্শ গাঁও হিচাপে স্বীকৃতি পোৱাৰ পিছত ৰাইজে কৃষি শিক্ষাৰ পৰা আদি কৰি বিভিন্ন দিশত সহায় লাভ কৰিব বুলি মত পোষণ কৰিছে বিধায়কগৰাকীয়ে। লগতে আদৰ্শ গাঁৱৰ কৃষকসকলে কৃষি বিভাগৰ পৰা কেনেদৰে লাভান্বিত হ'ব তাৰ ওপৰত বহল ভিত্তিত আলোচনা কৰে দলগাঁও কৃষি মহকুমাধিপতিয়ে। লগতে উক্ত সভাত দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে আদৰ্শ গাঁৱৰ শিক্ষা, কৃষি ক্ষেত্ৰ, ৰাস্তা ঘাট, মন্দিৰ, মছজিদ, আদৰ্শ গাঁৱৰ মানুহখিনি কেনেকুৱা ধৰণৰ হ'ব লাগিব তাৰ ওপৰত বিতংকৈ আলোচনা কৰাৰ লগতে ৰাস্তা ঘাট, স্কুল আদিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব। উক্ত সভাত কৃষি, শিক্ষা, মীন বিভাগ, পশু বিভাগ আদি বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে। দলগাঁও সমষ্টিৰ অতিকৈ পিছপৰা গাঁও, হিন্দু, মুছলমান, অন্যান্য ধৰ্মৰ সমন্বয় ক্ষেত্ৰ দলগাঁৱৰ বৰুৱাপাৰা গাঁওখনক আদৰ্শ গাঁও হিচাপে স্বীকৃতি দিয়াৰ পিছত সন্থাটোৱে গাঁওখনক লৈ বিভিন্ন পৰিকল্পনা হাতত লৈছে। উক্ত সভাত সহস্ৰাধিক ৰাইজৰ উপস্থিতি দেখিবলৈ পোৱা গৈছে। লগতে বৰুৱাপাৰা গাঁওখন আদৰ্শ গাঁও হিচাপে স্বীকৃতি পোৱাৰ পিছত উৎফুল্লিত হৈ পৰিছে গাঁওবাসী। দলগাঁৱৰ পৰা হবিবুৰ ৰহমানৰ ৰিপৰ্ট, আধুনিক খবৰ। আপোনাৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত বৰুৱাপাৰা চক্ৰৱৰ্তী জীৱীৰ অন্তৰ্গত বৰুৱাপাৰা গাঁও যিখন আছিলে সেইখন গাঁৱত এগ্ৰিকালচাৰ মডেল ভিলেজ হিচাপে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে ঘোষণা কৰিছে। গতিকে এই ক্ষেত্ৰত এই গাঁওখন আচলতেও এগ্ৰিকালচাৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি আছে। গতিকে এই ক্ষেত্ৰত কি হৈছে যে এই মানুহখিনি, এই অঞ্চলৰ মানুহখিনিয়ে যিখিনি সা সুবিধা পাব লাগে ডিপাৰ্টমেণ্ট দিলে সেইখিনি সা সুবিধা পোৱা নাই। গতিকে আজি এগ্ৰিকালচাৰ অফিচৰ পৰা যিসকল বিষয়া আহিছে তেখেতসকলক আশ্বাস দিছে যে এগ্ৰিকালচাৰ ক্ষেত্ৰত যিখিনি সা সুবিধা লাগে গোটেইখিনি সা সুবিধা তেখেতক প্ৰদান কৰিব। আৰু এই গাঁওখন মডেল ভিলেজ কৰাৰ কাৰণে যিখিনি আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী, প্ৰয়োজনীয় ৰাস্তা ঘাট, স্কুল, আপোনাৰ অংগনবাদী চেণ্টাৰ বা যিখিনি কৰিব লগা আছে সেইখিনি গোটেইখিনি কাম কৰিবৰ কাৰণে মই প্ৰস্তুত, মই কৰি দিম। আজি আমি দলগাঁও জিলা শাখা কনিষ্ঠ কৃষি বিষয়া সন্থাৰ জিলা শাখাই বৰুৱাপাৰা গাঁওখন আদৰ্শ গাঁও হিচাপে আমাৰ দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান চাহাবৰ নেতৃত্বত তেওঁৰ জৰিয়তে আমি উদ্বোধন কৰিলোঁ। আমাৰ সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তী উপলক্ষে কেন্দ্ৰীয় কমিটিয়ে নিৰ্দেশ দিয়া মৰ্মে অসমৰ প্ৰতিটো সমষ্টিত এখন এখন আদৰ্শ গাঁও গঠন কৰাৰ কাৰণে চেষ্টা কৰা হৈছে। আৰু সেই উপলক্ষে আমি আজি বৰুৱাপাৰা গাঁওখনক আমাৰ বিধায়ক মহোদয়ৰ উপস্থিতিত আমাৰ দলগাঁও মহকুমা কৃষি বিষয়াৰ উপস্থিতিত আৰু বৰুৱাপাৰা গাঁৱৰ ৰাইজ আৰু আমাৰ পঞ্চায়তৰ বিষয়ববীয়াসকলৰ আৰু নানান ফিচাৰী আৰু ভেটেনাৰী বিভাগৰ প্ৰতিনিধিসকলৰ উপস্থিতিত আমি এই গাঁওখন আজি আদৰ্শ গাঁও হিচাপে উদ্বোধন কৰিলোঁ।